হেল্ল' এভৰিৱান, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজিৰ ৰেচিপিটোৰ কাৰণে মই এখন কলপাত লৈ লৈছোঁ। কলপাতখিনিত অকণমান চাফাকৈ ধুই লৈছিলোঁ, আগতীয়াকৈ অকণ পানী ছটিয়াই ল'লোঁ। আৰু ইয়াতে মই কচুখিনি দি দিছোঁ। আৰু মই এতিয়া দিছোঁ কণ বিলাহী আৰু 8-10 ফুটামান নহৰু দিছোঁ, 2টা কেঁচা জলকীয়া দিছোঁ আৰু অকণমান কেঁচা মিঠাতেল দি দিছোঁ আৰু সোৱাদ অনুসৰি নিমখ দিছোঁ। আৰু যিসকলে মোৰ আজি চেনেলটো নতুনকৈ চাইছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি অন কৰি দিব, তেতিয়া মোৰ প্ৰত্যেকটো ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ পাই থাকিব। আৰু কলপাতখনেৰে এইখিনি মই মেৰিয়াই লৈছোঁ। আৰু এনেকৈ কেৰাহী এটাত মই তলত পানী দি ষ্টেণ্ড এডাল দি এনেকৈ চিমত বহাই দিছোঁ আৰু ঢাকনাখন লগাই দিছোঁ। আৰু এইখিনি মই এতিয়া ভাপতে সিজিবলৈ দিম। আৰু এইখিনি প্ৰায় আধা ঘণ্টামান সময় হৈ গ'ল এনেদৰে সিজাৰ পিছত। আৰু এতিয়া দেখিছেনে, মই এইখিনি ঢাকনাখন খুলি দিছোঁ আৰু এইখিনি কিমান ধুনীয়াকৈ ভাপত কচুখিনি সিজি গৈছে। আৰু মই এনেকৈ থালি এখনত এইখিনি নমাই ল'লোঁ আৰু হেতা পাতেৰে এনেদৰে ধুনীয়াকৈ ভাঙি দিছোঁ। যিসকলে এনেদৰে বনাই খোৱা নাই তেওঁলোকে এনেদৰে বনাই খাই চাব। আৰু লাষ্টত মই এতিয়া ইয়াতে দিম অকণমান কেঁচা সৰিয়হৰ তেল, মই আকৌ দি দিছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।